ও দাদা আইসক্রিমৰ কি ভাল ফ্লেভাৰ আছে 20 টকাত ভাইটি বান্দৰ গু কেঁচু ফ্লেভাৰ তামোল পাণ ফ্লেভাৰ চব আছে তোমাক কি লাগিব কোৱা আইও এইবোৰ ফ্লেভাৰ নেখাও কিবা ফলমূলৰ ফ্লেভাৰ দিয়ক ভাল চাই আছে ৰবা তোমাক দি আছে চাৰিয়া ডাংকে এইটো লোৱা 3টা ফ্লেভাৰ আছে একদম ফ্ৰেছ ফলমূলৰ খাদ্য একদম দেহা শীতল পৰি যাব একদম চাৰিয়া ডাংকে লোৱা আইও বান্দৰ গু কৰ হাতী আহিলে এইটো বাবা তোৰ চকুটো গ'ল নেহা কৰ হাতী দেখিলি নতুন গাই কিনি আনিছো আজি একদম নতুন গাই বুলি গম পাইছো কিন্তু মালা ক'ত নতুন গাই এখন চাগে সেকেন্ড হ্যান্ড ললে আপোনাৰ হাতে মিছা কথা কৈছে দেই থুপুলাটো আমিচোন মালা আনিব পাহৰিলোৱে দেখিছ নাই হেতৰ আগত এতিয়া লাজ পাব লাগিছে আমি বাদ দিয়া তুমি আনিবলৈ পাহৰিলা ব'লা ইয়াৰ পৰা যাওঁ এতিয়া লাজত মৰিব লাগিব এতিয়া হেতৰ আগত ভেবা তই পাগল হৈছ নে দিলাপা নতুন গাই কিনি আনিছো মালা কিনিবলৈ সময় নহ'ল কাৰণেহে তহঁতি কিনিব পাৰিবি জানো এনেকুৱা ঠেলা এখনো কিনিব নোৱাৰিবি চাগে আতখন মুখৰ পৰা মই হতিয়াই লৈ যাম চিপছৰ পেকেটটো নিচিনাকে চেপেটা হৈ যাবি একদম আঁতৰি দে এতিয়া নহ'লে উৰাই থৈ গুচি যাম ভাতি লোৱা আইচক্ৰীমটো খাই লোৱা মোক পইচাটো দিয়া হেতি গ'ল বাদ দিয়া হেতৰ কথা আইচক্ৰীম খাই লোৱা দেহা শীতল পৰি যাব নাখাও মই আইচক্ৰীম আপুনি খাই লওক পুকুৰাই মই ভৰাই লওক মই যাওঁ ঘৰলৈ এইবোৰ গাইকখন লৈ আহিলে কাৰণে মোক কাষ্টমাৰটোৱে গুচি গ'ল মই এতিয়া কি কওঁ বাৰু পুকুৰাই মই ভৰাই লওঁ নেকি ভাইটিয়ে কোৱা নিচিনাকে আইচক্ৰীমটো এতিয়াহে ভাল লাগিছে পাই গুগাল ওলাই গ'ল মেৰকে একদম নেৰা পাপা কি কৰি আছা লেটিঙত জহনী মই হাগি আছো কি কৰিম নহ'লে লেটিঙত হে ওলাই আহাচোন কচুগুটি বাপেকে মোক নতুন গাই কিনি মেলি জোকাই থৈ গুচি গ'ল বাকেটে ওলাই আহাচোন হেতি গাইক কিনিছে তোক কান্দিব লগা কি হৈছে হা জহনী মই ৰহ গৈ আছো মই বাহিৰলৈ তই বহি থাকগে যা মই গৈ আছো ঠিক আছে হা তুমি বাপেকে সিহঁতক কচুগুটি বাপেকে অলপ বেছি হৈছে মোৰ লাগ জোকাব আহিছে আজিয়ে নতুন গাড়ী এখন লৈ আহিম টেকেলি ভাঙি বাপেকে তই কান্দি কেলে আছ হা সিহঁতি গাড়ী কিনিছে কি আমি কিনিব নোৱাৰো নে বল টেকেলিটো ভাঙি লৈ আমাৰ পৰা আমিও কিনি আনোগে নতুন গাড়ী এখন বল যাওঁ সঁচা নে ৰবা মই টেকেলি ভাঙি পইচাখিনি লৈ আহোঁগে তুমি ৰোৱা এইকণতে আইও আমাৰ ফটোৱে মাৰিছে নে জেব্ৰাটোৰ নিচিনাকে ডিঙি মেলি একদম মা তোৰ কি হ'ল হা ফটো কপিও ভালকে মাৰিব নিদিয়া যে চিৰিব আহি গ'লে মে হেৰি কচুগুটি বাপেকে নতুন গাড়ী এখন কিনিছে মোক জোকাই থৈ গ'ল তহঁতি ঠেলা এখনো কিনিব পাৰিবি জানো সেইকাৰণে তোমাক পাপাই টেকেলিটো খুজিব দিছে তোমাৰ পৰা পাপাই বোলে তোমাৰ ওচৰত টেকেলি এটা থৈছিলে পইচা এগাল গোটাই মেলি সেইটো খুজিছে পাপাই তোৰ পাপাই গাড়ী কিনিব নাই কিন্তু মোৰ তাত পইচাখিনি নাই নহয় এতিয়া টেকেলি ভাঙি মই কাপোৰ কিনি ল'লোঁ মোবাইল কিনি ল'লোঁ এতিয়া কি হ'ব বাৰু চাওঁগেচোন ৰ'বা পাপাকে সোধোংগে কি কয় চাওঁ ময়ো গৈছোঁ পাপা মায়ে বোলে টেকেলি ভাঙি কাপোৰ কিনি ল'লে মোবাইল কিনি ল'লে এতিয়া আমি ক'ৰ পৰা পইচা পাম গাড়ী কিনিবলৈ বুধুনী তুমি চব পইচা খৰচ কৰি পেলালা নেকি কি চব পইচা আছিলে ন কিমান টেকেলিত পইচা 10,000হে আছিলে মই চব খৰচ কৰি পেলালোঁ 1 টকাও নাই এতিয়া মোৰ তাত ঠিক আছে একো নাই হেতি কচুগুটিহঁতে মোৰ ল'ৰাক জোকাব আহিছে মোৰ ATM কাৰ্ড আছে নহয় বেংকত ঢেৰ পইচা আছে মোৰ আজি লৈয়ে আহিম গাড়ী বল ভেবা যাওঁ সঁচা নে ব'লা ভুলুকা দাকো লৈ যাওঁ পিছে জুইব নাই বাইকত 3টা তই মোৰ বাইকত 3টা যোৱা কথা কৈছ হাতী ঘোঁৰা মানুহ চব জুই যাব 20টা মান বল এতিয়া যাওঁ বুদুনী আহিছো আজি গাড়ী লৈয়ে আহিম বাপেকে ঠিক আছে ভালকে যাব মই ৰেডি হৈ থাকিম বাহিৰত ওলাই মেলি ভাবা উঠ বল ভুলুকা দাকো ল'বলৈ আছে বেগেতে উঠ লেটস গো হেল্ল' মই কৈছোঁ নহয় আপোনাক ৰং নম্বৰ আপুনি কেলে বাইপতি ফোন কৰি আছে হে ভুলুকা কাৰ লগত কথা পাতি আছা হেই
জানো এইটো কৰ ৰং নম্বৰ এটা বায়পতি ফোন মাৰি ডিষ্টাৰ্ব দি আছে পিছে বাপেক পিতেক কোনফালে ওলালে যাবলৈ বাইক লৈ একদম কচুগুটি আৰু কচুগুটি বাপেকৰ অলপ বেছি হৈছে মোৰ ল'ৰাক জোকাব আহিছে ঠেলা এখনো কিনিব পাৰিবি নাই বোলে সিহঁতি নতুন গাড়ী এখন আনিছে মানে নতুন গাড়ীখন কিনি সিহঁতৰ লেবেলে বেলেগ সেইকাৰণে আমি গাড়ী কিনিব গৈ আছো তুমি যাবা নেকি কোৱা সিহঁতৰ বাপেক পুতেকৰ অলপ বেছি লেবেল ফুটনি একদম ময়ো যাম বুলি ভাবিছিলোঁ পিছে জুইব নাই বাইকখনত জুইব কেলে নুজুইব আহা বহি লোৱা মই অলপ আগলৈ নিওঁ ৰ'বা বাইকখন ভুলুকা আহা বহি লোৱাহি ভেবা এই নিদিবা দে মই লুটি খাই পৰিমগৈ ক'ৰবাত হ'ব নেও ব'লক ফুলেন দাদা লেটছ গ' ভেবা আৰু ভুলুকা ইয়াৰ পৰাই লৈ লওঁ নেকি গাড়ী ব'লকচোন চংগে কেনেকুৱা গাড়ী আছে চেল পুকত মাৰি দিম বেল গাড়ী হ'ল কম দামী লৈ যাওক ঘৰত কিনি আইয় বান্দৰ গুৱে মানুহটোৱে কি ডাইলগ গালে দাদা গাড়ী চাবলৈ আহিছে নেকি ৱেলকাম টু ফাটাফাটি কাৰ্ছ গাড়ী চাবলৈ আহিছো তুমি যিখন ডাইলগ গালা মই কতে মৌ আহক তেনেহ'লে দেৰি কেলে কৰি আছে চেল চলি আছে দেৰিকে চেল শেষ হৈ যাব বেগেতে আহক ব'লা দাদা এইখন চাই লওক বেলেন ন পিছে গাড়ীখনত কি বস্তু আছে আৰু কেইটা মানুহ বহিব পাৰে চিটৰ কথাই নক'ব আগফালে 2জন বহি যাব পিছফালে 3জন বহি যাব 5জন একদম ফেমিলি কাৰ এচি চেচি চব আছে একদম ফাটাফাটি একদম গৰমত আপুনি বৰফ হৈ যাব আইয় বান্দৰ আকৌ গৰমত একদম বৰফ কৰি পেলাব নে পিছে দামটো কিমান গাড়ীখনৰ গাড়ী মজা হ'লে দামো মজা একদম 4,50,000 দি দিব একদম লৈ যাব ইনষ্টলমেণ্টত ল'লে মাহত 10,000কে আহিব ভেবা আৰু ভুলুকা লৈ লওঁ নে এইখন গাড়ী ইনষ্টলমেণ্টত একদম লৈ লওক মজা লাগি গৈছে গাড়ীখন একো মজা লগা নাই একদম চাপৰ গাড়ী ভেবা তুমি পাগল হ'লা নেকি গৰমতো বৰফ কৰি পেলাব এখন গাড়ী লৈ লোৱা তুমি হাতে হ'ব ভুলুকা ইয়াৰ লগত জিকিব নোৱাৰি আৰু বাদ দিয়া এখন নিকিনো দাদা এইখন নলওঁ বেলেগ এখন দেখাওকচোন এই ল'ৰাটোৱে নলয় বোলে এইবোৰ আজিকালি ল'ৰা ছোৱালীক অকল ভাল গাড়ীহে লাগে একদম ফাই একদম 300-400 কিলোমিটাৰ যোৱা একদম 1 মিনিটতে এইখন চাওক দাদা একদম ফেমিলি কাৰো হ'ব একদম ভাড়াও মাৰি থাকিব পাৰিব সময়ত একদম মজা গাড়ী ল'লে লৈ লওক এতিয়াই নাই এইখন নলওঁ দে মই ভাড়া মাৰিবলৈ কিনো নহয় মই ফেমিলি কাৰহে কিনিম একদম মোক লাজ দিব এইখন ভাড়া মৰা গাড়ী কিনিলে হয় নে দাদা ৰ'ব বেলেগ এখন দেখাই আছো এইখন চাওক এল্ট্ৰ 800 একদম মজা গাড়ী হাই ফাইও চলিব একদম মাইলেজো বহুত দিব 1 লিটাৰত 500 কিলোমিটাৰ যাব পাৰিব এইখন যে 1 লিটাৰত আৰু 500 কিলোমিটাৰ নাযায় আৰু দেই আপুনি মিছা কথা নক'ব এনে ধেমালি কৰিছিলোঁ এইখন 1 লিটাৰত 20 কিলোমিটাৰ যায় মানুহ 4জন বহিব পাৰিব এচি আছে ডিকি আছে ইঞ্জিন আছে চব আছে একদম টায়াৰ নুফুটা জীৱনত ইমান কম মাইলেজ দিয়ে নে 1 লিটাৰত মাত্ৰ 20 কিলোমিটাৰ যায় আৰু টায়াৰ নুফুটে নেকি বাৰু ভুলুকা টায়াৰ ফুটা বাদ দিয়া 1 লিটাৰত মাত্ৰ 20 কিলোমিটাৰ যায় এইখন গাড়ী নলওঁ দেই বেলেগ গাড়ী দেখাওক ব'লক আহক তেনেহ'লে ফলমি এখনো গাড়ী ভাল চাল নাপায় আপোনাৰ হাতে একদম সেই গাড়ী কিনা মানুহকে দম দিব আহিছে তাক দি দিওঁ নেকি ঘোচা কেইটামান ভুগু কেইটামান ভুলুকা ঘোচা নিদিবা তোমাক জেলত লৈ যাব পুলিচে আহি ব'লা এতিয়া যাওঁ গাড়ী চাওঁগে এইকেইখন চাওক দাদা এইকেইখন আপোনাৰ পচন্দ হয় নে নাজানো কিন্তু ছেকেণ্ড হেণ্ড গাড়ী দাদা ক'ত ছেকেণ্ড হেণ্ড গাড়ীবোৰ দেখাই আছে আমি ব্ৰেণ্ড নিউ নতুন গাড়ী কিনিবলৈ আহিছো পুৰণা গাড়ী নিকিনো ব'লক নতুন গাড়ী দেখাওক একদম ধুনীয়া আপোনালোকে এইটো ভাল নাপায় সেইটো ভাল নাপায় কাৰ মোৰটো ভাল পায় মোৰ মোৰটো ভাল লাগে নাই লৈ লওক দাদা আপুনি দম দিবলৈ নাহিব এক ঘোচা মাৰি ভেলটাই পঠিয়াম ভেলটাই পঠিয়াব নালাগে মই ধেমালিহে কৰি আছিলো এনে এইবোৰ ধেমালি চেমালি আমি বুজি নাপাওঁ বেগেতে গাড়ীত দেখাওক নহ'লে লুটিয়াই পঠিয়াম একদম বাগৰাই ব'লক দেখাই আছো এইখন চাওক দাদা ব্ৰেণ্ড নিউ লেম্বৰগিনি আপুনি এইখনত গ'লে গোটেই ছোৱালীয়ে চাব বোৱাৰীয়ে চাব একদম চবে চাব আপোনাক হয় নে দাদা কিমান দাম পিছে এইখন গাড়ী মই কিনিমেই আজি কিনি লওক দাদা মাত্ৰ এইখনৰ দাম 45 কোটি টকা আজি চেল আছে কাৰণে আপোনাক 30 কোটি টকাতে দি দিম বাৰু পচা ভুমুৰা এইটো আপোনাৰ গাড়ীৰ দামেই নে দাদা এইখন গাড়ী কিনিব হ'লে আমাৰ খানদান গোষ্ঠী বিকিলেও পইচা ইমান নোলাব আপুনি যিমান দাম কৈছে গাড়ীখনৰ পাপা কিনি লোৱাচোন এখন কিমান ধুনীয়া গাড়ী দেখিছা নাই তুমি ছোৱালী বোৱাৰী চবে চাব তোমাক বোৱাৰী চাব মোক ছোৱালীয়ে চাব
হা তই কি কলি এই পেন্দুকনা বয়সতে তোক ছোৱালীয়ে চাব হা আৰু দামটো শুনিছ নাই তোৰ বাপেৰক বিকিলে খানদানক বিকিলেও নেপাবি সিমান পইচা আজিকালি ল'ৰা ছোৱালীবোৰৰ যে সৰুতে ছোৱালী ভাল পায় একদম ছোৱালী ভাল পোৱা কথা কোৱা নাই নহয় ভুলুকাদা গাড়ীখন কিনা কথাহে কৈছো গাড়ীখন কিনাৰ কথা কৈছা যে গাড়ীখনৰ দাম জানা নাই তোমাৰ হাৰ্ডি পাচলি বিকিলেও নোলাব এটকামান ওলাবহে চাগে তোমাক বিকিলে হে দাদা আপুনি ল'ৰাটোক বিকি থৈ যাওক আপুনি 10 লাখ এক্সট্ৰা দিব লাগিব গাড়ীখনৰ কাৰণে 10 লাখ দি গাড়ীখন লৈ যাওক ল'ৰাটোক থৈ যাওক হে খচা নে ভেবা বিক্ৰী হবি নে গাড়ীখনৰ কাৰণে তই কাঁহী বাতি ধুই থাকিবি ইয়াত আমি গাড়ী তাত চলাই থাকিম দেই 10 লাখ মাত্ৰ আমি লৈ যাওঁ তই থাক ইয়াতে ভুলুকাদা মোক পাপাই বিকিব ওলাইছে বচাওক বেবাইৰা তোমাৰ পাপা এনেহে কৈছে মোৰ ভৰি উঘালি যাব এতিয়া এই দিয়া বেগেতে আইও মোৰ ভৰিখন উঘালিলে হয় এতিয়া বেবা কেলে ধৰিছিলা এনে কৈছে ক'ব লাগে মই এনে আপোনাৰ ভৰিখন উঘালি আনিব বিচাৰিছিলো এতিয়া ফুলেন্দৰ দা মই জন্ম হোৱা এদিন নে দুদিন হৈছেহে আপুনি মোক মৰাব বিচাৰিছে নে ভেবাৰ হাতত হে নাই বাবা ভেবা তোক মই এনেহে কৈছিলো কেলে ভৰি টানি ছিঙি আনিব খুজিলি নে ভুলুকাদা হ'ব ৰাইজসকল এতিয়া আপোনাৰ হাতে গাড়ী কিনিবনে দাদা এইফালে আহকচোন গাড়ী কথা পাতিবলৈ আছিলে কিবা কওক দাদা কি গাড়ী কথা পাতিবলৈ আছিলে এখন কিনিবনে আপুনি দাদা গাড়ী নিকিনে যদি ক'ব লাগিছিল মোক মাৰিলে কেনে এনে আপুনি মাৰ কথা বাদ দিয়ক মোৰ ভৰি ছিঙিবলৈ আছিলে আপুনি গাড়ী কথা কোৱাতহে বিজি সেইকাৰণে মাৰিলোঁ আকৌ আপুনি বলক এতিয়া ভাল গাড়ী দেখাব নহ'লে আৰু দিম দুখোজামান দাদা মাৰিব নালাগে আহক মই ভাল গাড়ী দেখাই আছোঁ আপোনাৰ হাতক বেগেতে আহক এইখন চাওক দাদা নতুন ব্ৰেণ্ড নিউ থাৰ গুলি চলাই দিম ধাৰাধাৰ আকৌ এতিয়াহে ভাল গাড়ী দেখাইছে আপুনি এইখন আজি নিকিনো বেলেগ এদিনা লৈ যামহি মই গেন্ধেলিক বিয়া পাতিলে আপুনি থৈ দিব দেই এইখন মোৰ কাৰণে খজাই হ'ব বাৰু আপোনালৈ নথলে কেনেকৈ হ'ব আপুনি আমাৰ প্ৰিয় মানুহ নহ'লে আপুনি মোক দুখোচা দি মাৰিয়ে পেলাবচোন মই ধেমালিহে কৰিছিলোঁ আপুনি চিৰিয়াছ লৈ ল'লে নেকি আইও আপোনাৰ ধেমালি নালাগেও মোৰ তাত আপুনিয়ে থৈ দিয়ক এইখন চাওক মাষ্টাং আপুনি এখন লৈ ল'লে একদম আপুনি নক'বই গাড়ীখনত কেইটা চিট আছে পিছে মাষ্টাঙত মাত্ৰ 3টা চিট আছে বেকত এটা বহিব পাৰিব আগত 2টা হে ভুলুকা এখন গাড়ী নলওঁ দেই মাত্ৰ 3টা মানুহে বহিব পাৰে আমাৰ পৰিয়াল নুজুৰিবই দাদা বেলেগ এখন দেখাওক ইয়াত নুজুৰিব আমাৰ পৰিয়াল 3টা মানুহ দি কেনেকৈ জুৰিব এইখন নল'লে আপুনি কি ল'ব এইখনে প্লেনৰ লগত কথা পাতে ট্ৰেইনৰ লগত ৰেচ লগায় ঘোঁৰাৰ লগত উৰাই পঠিয়ায় এইখন গাড়ীহে ভাল লাগিছে ভাইটি তুমি ভাল কথা কৈছা এইখনত 8টা মানুহ বহিব পাৰে ওপৰত লাগিলে 10টা মান বহি যাব 18টা মানুহ হৈ যাব ঠাণ্ডা গৰম চব বেছি আছে একদম আইয় বান্দৰ 8টাহে বহিব পাৰিব কওঁ 18টা বহিব পাৰিব ওপৰত নবহাও নহয় আমি ওপৰত বস্তুহে লৈ যাম পিছে গাড়ীখন ভাল লাগিছে দামটো কিমান হ'ব আপুনি কওকচোন গাড়ীখনৰ দাম এনে 15 লাখ অফাৰ চলি আছে আপুনি 8 লাখত পাই যাব একদম লৈ যাওক খাচা খাচ পইচা উলিয়াই ভুলুকা এই গাড়ীখনে লৈ লওঁ নে একদম ফেমিলি কাৰ একদম লৈ লওক একদম মজা হ'ব আমাৰ ককাহঁতৰ গাঁৱলৈ ফুৰিব যাবলৈ আকৌ বিশ্বকৰ্মা পূজাও আহি আছে নহয় ভালকে পূজা কৰিব লাগিব আকৌ গাড়ীখন ধুই মেলি দাদা শুনিছে নাই এইখনে ফাইনেল কৰি দিয়ক একদম ইনষ্টলমেণ্টত আপোনাৰ হাতত বাহিৰলৈ যাওক মই উলিয়াই দিম বাহিৰত গাড়ীখন আৰু আপুনি এই ল'ৰাটো পিছফালে থকা মানুহজন আহক গাড়ী চাইন কৰিব লাগিব নহয় পইচা দিব লাগিব নহয় ডাউন পে'মেণ্ট গৈছো ভেবা কিনি ল'লা ন গাড়ীখন মই কিনা নাই নহয় পাপাইহে কিনিছে ব'লা তেনেহ'লে বাহিৰলৈ গাড়ীত উঠি যাব লাগিব নহয় এতিয়া ভুলুকা মই বাইকখন লৈ গৈ আছো তুমি ভেবাৰ লগত যাব পাৰিবানে গাড়ীখন চলাই পাৰিম কেলে নোৱাৰিম আপুনি গৈ থাকক আমি গৈ থাকিম একদম পিছে ঠিক আছে আহি থাকিবা দেই মই যাওঁ দাদা আহিছোঁ বাই একদম আপুনি শুই থাককগে যাওক ব্লেংকেট এখন লৈ আইও এই গৰমখনত ব্লেংকেট লৈ শুম নে মই ঠিক আছে যোৱা আহিবা আকৌ নতুন গাড়ী কিনিবলৈ গোটেই ডিলাৰখনে দি দিম এবাৰ বাই ইমান ধুনীয়া গাড়ী আনিলে নে আপোনালোকে আকৌ তোমাক কোৱা নাছিলো জানো আজি নতুন গাড়ী লৈ আহিম বুলি মা দেখিছা নাই কি মজা লাগিছে গাড়ীত উঠি দেখিছো তেন্তে গাইজ ভিডিঅ'টো আজি ইয়াতে খতম কৰিছোঁ আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব এণ্ড ধন্যবাদ